হেল্ল' ফ্ৰেণ্ডছ, আজি মই এনেকুৱা এটা টপিক লৈ আহিছোঁ যিটো টপিক হয়তো 90% মানুহে গম পায়, কিন্তু 10% মানুহে এইটোৰ বিষয়ে গম নাপায় কেনেকৈ কৰিব লাগে। আমি যেতিয়া দোকানত কাপোৰ কিনিবলৈ যাওঁ বা যিকোনো সামগ্ৰী কিনিবলৈ যাওঁ, তেতিয়া দোকানত ডিছকাউণ্ট লগোৱা থাকে 10%, 12%, 15%। তেতিয়া দোকানীয়ে কি কৰে, 10%, 12% বা 15% ডিছকাউণ্টটো কাটি আমাক যিমান কাপোৰৰ প্ৰাইচ থাকে বা বেলেগ সামগ্ৰীৰ প্ৰাইচ থাকে, সেই প্ৰাইচৰ পৰা ডিছকাউণ্টটো কাটি আমাক অৰিজিনেল প্ৰাইচটো কৈ দিয়ে আৰু আমি সেই প্ৰাইচৰ মতে টকাটো দি আহোঁ। কিন্তু কিমান হ'লে কিমান পাৰ্চেণ্ট হ'লে কিমান টকা কাটে আৰু কিমান প্ৰাইচ হয়, সেইটো আমি বহুতে হয়তো নাজানাৰ কাৰণে আজি মই এই ভিডিঅ'টো দেখাই দিম কেনেকৈ কিবা যিকোনো বস্তুৰ আপুনি কি কৰিব পাৰে, ডিছকাউণ্ট ধুনীয়াকৈ ওলাই ল'ব পাৰিব। এইটো একদম ইজি প্ৰচেছ হয়। মই আজি আপোনাক কেলকুলেটাৰ খুলি দেখাই আছোঁ। ধৰক আপোনাৰ এটা বস্তুৰ দাম আছে 1200 টকা, এটা পেণ্টৰ দাম 1200 টকা। তাতে আপুনি দোকানত যোৱাৰ লগে লগে আপোনাক ক'ব যে এইটো 1200 টকাত পেণ্ট হয়, তাতে 12% ডিছকাউণ্ট আছে। এতিয়া আপুনি 1200 টকাৰ 12% ডিছকাউণ্ট দিলে কিমান হ'ব আপুনি নাজানে। আপুনি মোবাইলত কেলকুলেটাৰটো ওলাই ল'ব, 1200 টকা লিখিব, লিখি পেলাই আপুনি কি কৰিব, এইটো 100 দি হৰণ কৰি দিব। হৰণ কৰাৰ লগে লগে আপোনাৰ ইকুৱেল মাৰি দিব, ওলাব 12। এতিয়া আপোনাক ডিছকাউণ্ট দিছে 10%, তাৰমানে কিমান পাৰ্চেণ্টৰ পইচা ল'ব, 90%। গতিকে আপুনি এই 100ৰ পৰা 10% কাটি পেলাই থাকিব কিমান, 90%। সেই 90ক আপুনি পূৰণ কৰি দিব 12 দি, আৰু 90ক যেতিয়া 12 দি পূৰণ কৰিব, তেতিয়াহ'লে আপোনাৰ এই বস্তুটোৰ দাম হ'ব 1080 টকা। যিকোনো বস্তু। আৰু এটা বস্তুৰ মই দাম এটা এক্সাম্পল দিছোঁ। এটা বস্তুৰ দাম ধৰি লওক 1700 টকা। ছাপ'জ এটা পেণ্টৰ দাম 1700 টকা, তাতে আপোনাৰ 25% ডিছকাউণ্ট আছে। এতিয়া 1700 টকাৰ 25% যদি ডিছকাউণ্ট দিয়ে, তেনেহ'লে পেণ্টটোৰ দাম কিমান হ'ব? আপুনি 1700 টকাক 100 দি হৰণ কৰিব, ইকুৱেল মাৰিব 17 টকা। তাকে আপুনি 25% ডিছকাউণ্ট দিছে, মানে 25%, 100ৰ পৰা 25% কমাই দিয়ক, কিমান থাকে 75। সেই 75ক আপুনি 17 দি পূৰণ কৰি দিয়ক, আপোনাৰ পেণ্টৰ দাম ওলাই যাব 1275 টকা। গতিকে এতিয়া মই আশা কৰিছোঁ আপোনালোকে যেতিয়া নেক্সট টাইম দোকানত কিবা কিনিব যাব, ডিছকাউণ্ট থাকিলে আপুনি নিজৰ মোবাইলতে ওলাই ল'ব পাৰিব।